এটা পৰিয়ালত বাৰে বাৰে ছোৱালী সন্তান জন্ম পাই থকাৰ ফলত কাক জগৰীয়া কৰা হয়? মাকজনীক নে বাপেকজনক? আচলতে দায়ী কোন, মাকজনী নে বাপেকজন? এনেকুৱা কি বস্তুৰ কাৰণে এটা সন্তান ল'ৰা বা ছোৱালী হয়? হেল্ল' ফ্ৰেণ্ডছ, মই ৰিহান আৰু আপোনালোকে চাই আছে RAS ক্ৰিয়েশ্যন। এজনী ছোৱালী সন্তান জন্মৰ ক্ষেত্ৰত সদায় মাকজনীকে দোষাৰোপ কৰা হয়। কিন্তু মাকজনী সঁচাকৈ দায়ী নে? ই কেতিয়াও নহয়। এটা সন্তান ল'ৰা হ'ব নে ছোৱালী হ'ব, এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে বাপেকজনৰ ওপৰতহে। অৰ্থাৎ ছোৱালী সন্তানৰ জন্মৰ ক্ষেত্ৰতো সম্পূৰ্ণৰূপে দায়ী হ'ল বাপেকজনহে, মাকজনী কেতিয়াও দায়ী নহয়। এইটো কথা ভালদৰে বুজিবলৈ হ'লে আমি বায়'লজিৰ এটা কথা ভালদৰে বুজিব লাগিব। মানুহ এবিধ ছেক্সুৱেলি ৰিপ্ৰডাকশ্যন কৰা প্ৰাণী। সেয়ে মানুহে দুই ধৰণৰ গেমিট প্ৰডিউচ কৰে। এক ধৰণৰ গেমিট সৃষ্টি হয় পুৰুষৰ দেহত, যাক স্পাম বুলি কয়, আৰু আন ধৰণৰ গেমিট সৃষ্টি হয় মহিলাৰ দেহত, যাক কোৱা হয় এগ বুলি। এই স্পাম আৰু এগৰ মিলনৰ ফলতে এটা নতুন সন্তানৰ সৃষ্টি হয়। লগতে আমি এইটো কথাও বুজিব লাগিব যে মানুহৰ 23 যোৰা ক্ৰম'জম থাকে আৰু এই 23 যোৰা ক্ৰম'জমৰ ভিতৰত এযোৰা ক্ৰম'জম হ'ল ছেক্স ক্ৰম'জম, আৰু এই ছেক্স ক্ৰম'জমযোৰেই এটা সন্তান ল'ৰা বা ছোৱালী হোৱাৰ ক্ষেত্ৰত দায়ী। পুৰুষৰ ক্ষেত্ৰত ছেক্স ক্ৰম'জমযোৰ X আৰু Y প্ৰকৃতিৰ, অন্যহাতে মহিলাৰ ক্ষেত্ৰত ছেক্স ক্ৰম'জমযোৰ হ'ল XX প্ৰকৃতিৰ। এতিয়া পুৰুষৰ দেহত যি লাখ লাখ শুক্ৰাণুৰ সৃষ্টি হ'ব, সেই শুক্ৰাণুবোৰৰ 50% থাকিব X ক্ৰম'জম আৰু 50% থাকিব Y ক্ৰম'জম। কিন্তু মহিলাৰ এগত কেৱল X ক্ৰম'জমেই থাকিব। গতিকে পুৰুষৰ Y ক্ৰম'জম থকা স্পাম এটাই যদি মহিলাৰ এগটোক ফাৰ্টিলাইজ কৰে, তেতিয়াহ'লে সন্তানটো হ'ব এটা ল'ৰা সন্তান। আৰু যদিহে পুৰুষৰ X ক্ৰম'জম থকা স্পাম এটাই মহিলাৰ এগটোক ফাৰ্টিলাইজ কৰে, তেতিয়াহ'লে সন্তানটো হ'ব এটা ছোৱালী সন্তান। মুঠতে এটা সন্তান ল'ৰা বা ছোৱালী হোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়ী হ'ল বাপেকজনহে, মাকজনী কেতিয়াও নহয়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এনেকুৱা ধৰণৰ কথাবোৰ সকলোৱে জানিব পাৰে। ধন্যবাদ।